কৰি দিলো গোৱাল। Hey guys, this is Mr. Sajuddin Ahmed and welcome back to my YouTube channel from Dibrugad. Guys, आज की सीन्स कुछ ऐसे है, ऐसे मतलब कैसे है बताइए आप लोग। साले का खोपड़ी तोड़ साले का। So আপোনালোকে ভিডিঅ'ৰ সন্মুখত কেইটামান ভিডিঅ'ৰ সিনস দেখা পাইছে, আপোনালোকে চাইছে যে তাত আমি ট্ৰেভেলাৰ্স কৰি আছো। তো ভিডিঅ'টো বলক প্ৰথমৰ পৰা আমি আৰম্ভ কৰো, তো চাই থাকক। So এইখন হৈছে আমাৰ গাঁও, চোৱা কিমান ধুনীয়া। ফাইনেলি পাৰ কৰি দিলো গোৱালপাৰা। আপোনালোকে যিজনী ছোৱালী চাইছে এই ছোৱালীজনীৰ লগত গোটেই ৰাস্তা কথা পাতি আহিলো, কিন্তু মাজভাগত নামি পৰিলে। এতিয়া কি কৰা যাব? साले का खोपड़ी तोड़ साले। চকাবিলাক ভালকৈ পাম দি লৈছে, কাৰণ কমচে কম 16 পৰা 17 ঘণ্টা একে লেঠাৰি চলি থাকিব। ফাইনেলি আমি এতিয়া গুৱাহাটীত এণ্টাৰ কৰিলোঁ। আপোনালোকে ৰাতিৰ গুৱাহাটী চোক কেনেকুৱা দেখা যায়। এইখনে হৈছে গুৱাহাটীৰ জালুকবাৰীৰ বাছ ষ্টেচন, আৰু আমি ইয়াত 10 মিনিটৰ কাৰণে চাহ খাবলৈ ৰখিছিলোঁ। ৰাতিৰ প্ৰায় 1 বজাত এইখন হোটেলতে আমি পেট পূজা কৰিছোঁ। বেয়া, মোৰ বম বেয়া টোপনি লাগিছে, গতিকে মই টোপনিত যামগৈ এতিয়া। আৰু আপোনালোকে জাষ্ট 1 মিনিট ৱেইট কৰক, ডাইৰেক্ট ৰাতিপুৱাৰ চিনাৰী দেখা পাব। ৰাতিপুৱাৰ 4টা বজাত আপোনালোকক অলপমান যোৰহাট দেখাই দিছোঁ। এখন হৈছে বিখ্যাত শিৱসাগৰৰ ৰংঘৰ, চাই থাকক।